আছে দেখিব পাৰিছে তো গাইজ এইবিলাক দেখিব পাৰিছে মানে ময়ূৰে এতিয়া চেঞ্জ কৰি আছে ইয়াতে মই দেখাইছোঁ প্ৰচেছটো কেনেকৈ মানে আজি ইচ্ছা কোৱাচোন এতিয়া কেনেকুৱা লাগিছে এতিয়াহে মানে মেইন বিহু লাগিছে মানে বস্তু এটা দেখিলোঁ হয় নাই ইচ্ছাক মই কওঁ ইচ্ছাক মই কৰি আছোঁ ইচ্ছা নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি কি বুলি ক'ম আজি আছে আমাৰ ফটোশ্বুট ক'ব গ'লে কাৰণ কাইলৈ বিহু আৰু আজি মানে ময়ূৰে যিহেতু লৈ আনিছে এই হেৰিৰ পৰা জাৰ্চি লৈ আনিছে ইয়াক ক'লোঁ মানে বহুত মানে কি বুলি ক'ম আৰু দুখ বেদনা যন্ত্ৰণাৰ মাজত মানে ই বিচাৰি আনিছে আৰু যিহেতু ঢোলো এইটো লৈ আনিছে ঢোল এটা আৰু বজাব তাতে আজি চাওঁ আজি কি কৰিব পাৰোঁ আজি হয়তো ময়ূৰে হুঁচৰিও গাব পাৰে দেই চাব লাগিব আজি ময়ূৰৰ টেলেণ্ট কিমান আছে আৰু তাতে এতিয়া আমি তাতে এইবোৰ পিন্ধিম আৰু পিন্ধি পিনি ওলাই মেলি লওঁ তাতে বগা ধুতিখন মোক দিছে আৰু এইপিনে ভাইটি কেমেৰামেন তোমাৰ নামটো ঋতু বৰুৱা তো ইও আহিছে তো একেলগে এতিয়া আমি ফটোশ্বুট কৰিম তো চাই থাকক ভিডিঅ'টো আৰু কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব আৰু প্লিজ লাইক এটা কমচে কম মাৰি দিব লাইকটো মাৰি দিলে জানে ন ভাল লাগে আৰু সেয়াই আৰু সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিলে আৰু সেয়াই বোলো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ কি হ'ল আমি মানে এতিয়া ঢোলত গামোচা মেৰিয়াই আছোঁ যিহেতু কেনেকৈ মেৰিয়াই মই এপটো আপোনালোকক অকণমান দেখাই দিছোঁ মানে দেই প্ৰচেছটো মানে ইয়াত এতিয়া ময়ূৰে বুজাই দিয়া এইকেইডালক কি বুলি কয় এতিয়া বুৱতী আচ্ছা বেছি কুৱেশ্যন নকৰিবা ই কৈছে বেছি কুৱেশ্যন নকৰিবা একো নাই বাৰু হয় ভুল হৈ যায় মানুহৰ মাজত কিন্তু ঠিকে আছে ইয়াৰ মাজত এনেকৈ ইয়াৰ মাজৰ পৰা সোমোৱাই পেলাই এতিয়া গোটেইখন মেৰুৱা হ'ব ইয়াত আৰু সেয়াই মানে চাই থাকক প্ৰচেছটো লাষ্টত মাৰিডালক কি বুলি কয় এতিয়া ঢোলমাৰি আপোনালোকে ক'ব এইটো কি বুলি কয় মানে এই ঢোলমাৰি বুলি কৈছে কিন্তু ল'ৰাটোৱে অকণ জমনি কৰি দিয়ে মাজে মাজে দেখিব পাৰিছে তো গাইজ এইবিলাক দেখিব পাৰিছে মানে ময়ূৰে এতিয়া চেঞ্জ কৰি আছে ইয়াতে মই দেখাইছোঁ প্ৰচেছটো কেনেকৈ মানে চেঞ্জ কৰে মানে আৰু ময়ূৰ অকণমান কৈ দিয়া কেনেকৈ অকণ বুজাই দিয়া নাই অকণ বুজাই দিয়া চব নৌ চিকিয়া লাগি গৈছে ধুতি পিন্ধা হৈ আছে আৰু কি বস্তু দেখাম মই এই বেহেন্দার গেই समझ रहे हो आप धोती पीछे अरे समझ दिया কিজনী মই ওলাই থাকোঁতে বায়ে আহি আছে মোক ঠনি পেনোৱা কৰি আছে কি বেলেগ এটা লোক বেলেগ নহয় এইটো নাচানি এইপিনে প্লিজ আমাৰ বান্দৰী বন গিয়া সুন্দৰী চবক ক'ব নোৱাৰি কৈছোঁ মানে এনেকৈ আঁচুৰি চাওঁ বোলো মেকআপ কিমান আছে এতিয়া নাজানো আপুনি এতিয়া কি কৰিব কিবা সেইটো নহ'লে কি হয় মানে মুখখন জিলিকি পাব অলপ বেছিকৈ পিম্পলছকেইটা ইমান আছে বেছিকৈ সুধিব নেকি গোটেই নাচনিবলৈ চক হাফলিনৰ ৰেডি আৰু মই ওলালোঁ কেনেকুৱা লাগিছে গেটআপটো আপোনালোকে ক'ব অলপ ধুতিখন আজি মই নিজে মানে হেৰি কৰি মেলি মানে লগাইছোঁ দেই নিজৰ আইডিয়া মানে নিজে কৰি মেলি আৰু ইহঁতি এইফালে আছে তো সেয়ে ফাইনেলি এতিয়া মানে কি হৈ গ'ল আমাৰ হৈ গ'ল আৰু গেটআপ চেটআপ কৰি মেলি যিটো আপোনাক দেখালোঁ এইফালে ভাইটি ইয়াক চক ইয়াৰ গেটআপটো কেনেকুৱা লাগিছে ক'ব এইফালে আমাৰ ময়ূৰ ঢুলীয়া ই মোক খালি এটা বস্তু ইয়াক মই কৈছিলোঁ আনিবলৈ টঙালিখন ই নানিলে এতিয়া যিহেতু মই এক্সচেঞ্জ কৰিম তোমাৰ ভাগ্য বিয়া নিগনিয়ে আজি উলিয়াইছোঁ নিগনিয়ে কুটি আৰে আজি আনিছিলে আজিয়ে নিগনিয়ে কুটি দিলে আৰু এইফালে আফলিনকতো দেখিছে আফলিন কেনেকুৱা লাগিছে ক'ব আৰু এইফালে দাদা ইয়াত আছে আৰু বাকী ইহঁতি কেইজনী এই নামটো মই সোধা নাই তোমাৰ নামটো হা কি ঈশা আচ্ছা ঈশাকো বহুত ধুনীয়া আৰু আমাৰ মমিও আৰু কি কয় এইজনী মমিয়ে পূৰা মেকআপ লগাই আহিছে খালি বেছিকৈ আৰু এইফালে ভণ্টি তোমাৰ নামটো কি ৰিয়া চেতিয়া আচ্ছা আৰু এইফালে বা আৰু বা নামটো নুসুধিলোঁ মই
গায়ত্ৰী আচ্ছা এইপিনে গায়ত্ৰী বা আৰু সেয়াই এতিয়া যাওঁ মানে কি এইটো অভয়পুৰ ষ্টেডিয়াম যোনটো আছে আমাৰ ইয়াত এইটো তো ইয়াতে আমি এতিয়া ফটোশ্বুট কিবা কিবি কৰিম আৰু চাওঁ তাকে কোনে আজি ব্লগাৰ কেমেৰামেন আমি গোটেইখিনি এতিয়া মানুহে ভাবিছে হুঁচৰি দলে ওলালো বুলি সেয়াই মানে চব তো এয়া আমাৰ চলি আছে বিহুৰ ফটোশ্বুট চব আৰু এতিয়া মানে কি দাদাই কৈছে আপোনালোক এতিয়া প'জ শিকাবলৈ এইবোলে প'জ নাজানে বোলে হা অঁ ইহঁতি বৰ হাঁহি আছে শুনিবা মানে কেনে অনুভৱ কেনেকুৱা এতিয়া কোৱাচোন এই ছোৱালী নাই অনুভৱটো এটা কিবা যত্নিবা হাঁহি আছে দুজনীয়ে আৰু হেৰি তুমি কি লগতে পঢ়া নি মৰাণ কলেজ আচ্ছা তাকে আৰু সেয়াই তো ফাইনেলি মানে কি হৈ গ'ল গামোচা পালোঁ টঙালি পালোঁ চব পালোঁ মানে এতিয়াহে ভাল লাগিব ফটো মাৰি কি কয় ইহঁতক চাওক নৌটংকি চাওক ময়ূৰৰ নৌটংকি চাওক ময়ূৰৰ নৌটংকি ধেৰ তাই গামোচা পিন্ধাব বোলে বঢ়িয়া 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 ময়ূৰ গড 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 আৰু এইফালে চোৱা আকৌ বঢ়িয়া 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 সুন্দৰ বঢ়িয়া বুজাইছা সুন্দৰ মানে মোৰ এইকেইটা ভালছে নাই কিন্তু আমাৰ এতিয়া কি হ'ল মানে ফটো মাৰোঁতে আন্ধাৰ হৈ গ'ল মেইন কেছটো আৰু আজি অহাটো দেৰি হ'ল যিহেতু সেইটো কাৰণে উপায় নাই আৰু কি কৰিম এতিয়া ইহঁতিকেইজনী এৰি পিনে সেয়া আন্ধাৰতে আৰু ফটোশ্বুট কৰি আছে তো গাইজ ফাইনেলি কি হ'ল এতিয়া আমাৰ মানে ফটোশ্বুটটো মাৰি হ'ল যিহেতু দেখিছে পূৰা আন্ধাৰ হৈ গ'ল আৰু ইহঁতিকেইটা অঁ টৰ্চটো মাৰিয়ে দিছোঁ বাৰু হ'লনে আইফোনতে চেল্ফি মাৰি ছোৱালী অঁ মই টৰ্চটো মাৰি আছোঁ দেই অঁ আপনিনো গ'ল অঁ হৈ গ'ল বুলি কৈছে আজি আৰু বাকী সেয়া আমি গৈ আছোঁ নাচামি আজি ইচ্ছা কোৱাচোন এতিয়া কেনেকুৱা লাগিলে আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ অঁ চুটৰ টাইপ আচ্ছা তাই চুট নাই কৰা মানে হেৰি নাচিব জানা নাই বিহু নাচিব জানা নাই অকণমান ন একো নাই শিকি যাবা আৰু সেয়াই ড্ৰেছ ঢোল চোল লৈ বঢ়িয়া ইয়াত এই বহুত চিঞৰি থাকে এইকেইটা উপায় নাই ইয়াৰ নামটো কি আছিলে মই পাহৰি গ'লোঁ একচুৱেলি কিন্তু ই বহুত খাটাৰনাক মানে কৈছে নাই মাক কচম মোক থৈ গুচি গ'লি যে তহঁতি নাই একো নকৰিবি দেই এয়া বোলে ইচ্ছাক মই কওঁ ইচ্ছাক মই কৰি আছোঁ পাছতে লিখিবি মোৰ ঠিকনা এতিয়া তুমি ক'বা নেকি কিবা মিছা নোকোৱা ন এতিয়াহে মানে মেইন বিহু লাগিছে মানে বস্তুটা দেখিলোঁ হয় নাই এতিয়া কি কৰিছে পিঠা খুন্দিছে আৰু আজি পিঠা পনা আজি বনোৱা হ'বনে আচ্ছা বঢ়িয়া এতিয়া ফাইনেলি ইনডোৰ শ্বুট একদম চক পূৰা লাইট চাইট জ্বলি গ'ল ইনডোৰ শ্বুট হ'ব এতিয়া আৰু সেয়াই ইয়াত ভাল আহিব বুলি লিখা লাগিছে চাওঁ এতিয়া চ' গাইজ এতিয়া আমি একদম আহি পাই গ'লোঁ স্মাৰ্ট বজাৰ যেনেকৈ দেখিছে নহয় এতিয়া ফটোশ্বুট কৰি হৈ গ'ল এতিয়া মানে শ্বপিং কৰিব পৰা টাইম তো চাওঁ এতিয়া কি হয় এইফালে আমি এতিয়া যাওঁ আমাৰ আৰু এটা খেলিমেলি এটা হ'ল খেলিমেলিটো কি হ'ল মানে এতিয়া আমিতো গুচি আহিলোঁ শ্বুট কৰি এতিয়া সিহঁতি বেটেৰী ৰিক্সা পোৱা নাই তাত থাকি আহিলে আৰু ইয়াত ভাবিছিলোঁ কিবা কিবি এতিয়া ল'ম বুলি বজাৰ কৰিম বুলি স্মাৰ্ট বজাৰত কিন্তু চাওঁ এতিয়া কি কৰোঁ ব'লা
তো এতিয়া কি হ'ল মানে স্মাৰ্ট বজাৰৰ ভিতৰলৈতো আহিলোঁ মানে এতিয়া খালি কনফিউজনটো এনেকুৱা হৈছে ন খালি মানে কি যি ভাল লগা বস্তুটো বিচাৰি পোৱা নাই মানে ময়ো সেইটো হৈছে কনফিউজন মই সেইদিনা চাই যোৱাকেইটা নাই চেলিং পুৰা ফাষ্ট হৈ গ'ল চাই যোৱাকেইটা নাপালা আচ্ছা তো এতিয়া কোনটো কেনেকুৱাত লৈছা এতিয়া মই এইটো চাইছোঁ আৰু হোৱাইটত এতিয়া ই এইটো পচন্দ কৰিছে আৰু হোৱাইটত আৰু ই এতিয়াতো ল'বই যোনটো ল'বলগীয়া আছে কিন্তু আপোনালোকে কমেণ্টত জনাব যে কোনটো আপোনালোকৰ নিজৰ আপোনালোকৰ পাৰ্চনেলি কোনটো ভাল লাগিছে হোৱাইটটো ভাল লাগিছে অঁ হোৱাইটটো ভাল লাগিছে ব্লেকটো ভাল লাগিছে বা বেয়া লগা নাই কিন্তু আপোনালোকে ক'বচোন কমেণ্টত জনাব কোনটো ভাল লাগিছে আৰু চ' ফাইনেলি আহি পেলাই পালোহি চাহ আৰু আনকচোন দুটা তোমাক লাগিব নে চাহ নিউ চংকৰত পালোহি আৰু এতিয়া আমি খাই আছোঁ ইয়াতে চাহ খাই আছোঁ আৰু কি হ'ব আৰু কেনেকুৱা লাগিলে আজি ভিডিঅ'টো আপোনালোকে জনাব নাপাৰিব কাৰণ এটা বহুত বেলেগ ধৰণৰ এটা ইণ্টাৰেষ্টিং আমি মোৰতো বহুত বেছি ভাল লাগিলে যিটো আজি ফটোশ্বুট কৰিলোঁ বা আজি কৰিলোঁ মানে তো আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা দিব নাপাহৰিব আৰু লাইক এটা কৰি দিব ভিডিঅ'টো যদি ভাল লাগিলে লাইক ছাবস্ক্ৰাইব সকলো কৰিব নেক্সট ভিডিঅ' লগ পাম তেতিয়ালৈকে বি পজিটিভ ৱৰ্ক হাৰ্ড ৱৰ্ক ড্ৰিম এণ্ড এনজয় ইউৰ লাইফ চি ইন দ্য নেক্সট ভিডিঅ' বাই এণ্ড বাই ফাইনেলি একদম এটা কথা কৰিছোঁ আৰু সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা হেপ্পী বিহু আৰু চবেই ফূৰ্তি কৰক একদম ফূৰ্তি কৰক আনন্দৰে হাঁহি ফূৰ্তিৰে কটাওক নাচক গাওক যি কৰে ভালকৈ কৰিব ভালকৈ খাওক ফুৰক সেয়াই আৰু হেপ্পী বিহু সকলো ধন্যবাদ বাই বাই